এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ গঠন হ'ল নতুন ৰাজনৈতিক দল। আকৌ ভূমিষ্ঠ হ'ল অসম লেবাৰ পাৰ্টি নামেৰে নতুন আঞ্চলিক ৰাজনৈতিক দলৰ। হোজাই জিলাৰ লামডিং সমষ্টিৰ লংকাত আনুষ্ঠানিকভাৱে অসম লেবাৰ পাৰ্টি নামেৰে ভূমিষ্ঠ হৈছে আঞ্চলিক ৰাজনৈতিক দলৰ। ছাবিৰ আহমেদৰ নেতৃত্বত গঠন হৈছে উক্ত ৰাজনৈতিক দল। আমাৰ এটা আঞ্চলিক ৰাজনৈতিক দল ৰাইজে সৃষ্টি কৰিছে, যিটো ৰাজনৈতিক দল নেকি আমাৰ ভাৰতীয় সংবিধানে যিটো স্বীকৃতি দি দিছে যে পিপল ৰিপ্ৰেজেণ্টেশ্যন এক্ট 1951 সেইটোৰ অধীনত আমি আৰু আমাৰ এই আঞ্চলিক ৰাজনৈতিক দল অসম লেবাৰ পাৰ্টিৰ দলটো প্ৰতিষ্ঠা কৰাৰ প্ৰধান উদ্দেশ্য সেইটোৱে যে দুখীয়া মানুহসকলে যাতে ছ'চিয়েল জাষ্টিছটো পায়। আজি আমি লামডিং সমষ্টিক প্ৰতিষ্ঠা কৰিছোঁ। আমি বিভিন্ন প্ৰান্তত যাম, বিভিন্ন সমষ্টিবোৰতো যাম আৰু আমাৰ লক্ষ্যৰ উদ্দেশ্য এটাই যে আমাৰ দুখীয়া মানুহসকলে যাতে ছ'চিয়েল জাষ্টিছ পায়। এছ ডি লাইভৰ দৰ্শকসকলক পুনৰ জনাইছোঁ ৰাজ্যৰ ৰাজনৈতিক খবৰ। ৰাজ্যত 2021 বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে। আজি পুনৰ হোজাই জিলাত গঠন হ'ল নতুন আঞ্চলিক ৰাজনৈতিক দলৰ। ভূমিষ্ঠ হ'ল অসম লেবাৰ পাৰ্টি নামেৰে নতুন আঞ্চলিক ৰাজনৈতিক দলৰ। মই এক্টিভলি কাম কৰি যাম আৰু আজি কথা দিছোঁ, আজি মই কমিটমেণ্ট দিছোঁ যে আমি লামডিং সমষ্টিটো আমাৰ অসম লেবাৰ পাৰ্টিয়ে এইবাৰ জয় কৰিব আৰু আমি 8টা সমষ্টিত লামডিং সমষ্টিত আমি মিনিষ্ট্ৰী পাম। জয় আই অসম।